কিছুমান মিনি ব্লগ বনাই থৈ দিওঁ কিন্তু মই আপলোড কৰিবলৈ পাহৰি থাকোঁ আৰু তাৰে মাজতে এটা ভিডিঅ' আছিলে ভালেমানকেইটা সৰু সৰু ক্লিপ লৈ থৈছিলোঁ আৰু আজি তেনেকৈ এটা এটাকৈ এড কৰি পেলাই মই ভিডিঅ'টো আপোনালোকৰ আগত দিবলৈ লৈছোঁ আৰু এইটো ভিডিঅ' আচলতে গৰম বন্ধত যেতিয়া মই মাৰ ঘৰত থাকিবলৈ গৈছিলোঁ তেতিয়াৰে হয় আৰু তেতিয়া মই থাকোঁতে আচলতে মোৰ পুঠা গাটো অলপ বেয়া আছিলে সেইকাৰণে মায়ে কৈছিলে যে সন্ধিয়া পুঠা খবৰটো লৈ আহিম আৰু এয়া মায়ে মিঠাই কেইটামান লৈ আহিছিলে এইফালে জীয়ানে হাতত লৈ লৈছে পুঠাইকক চাবলৈ যাব মানে তাৰ ডাঙৰ পুঠাই খাব কাৰণ মোৰ পুঠা হৈছে যেতিয়া তাৰ ডাঙৰ পুঠা হ'ব আৰু এয়া আগে আগে মা গৈ আছে আচলতে মাহঁতৰ ঘৰৰ পৰা অকণমানেই খোজকাঢ়ি গ'লে পাই যাওঁ পুঠা ঘৰ আৰু এয়া গৈ আছোঁ আৰু এয়া আহি পালোহি আৰু পুঠা আচলতে চকীত বহি থাকোঁতে চকীখন মানে ভাগি পেলাই চকীৰ পৰাই পৰি গৈছিলে সেনেকৈ দুখ পালে কঁকালত আৰু খুব বেয়াকৈ দুখ পাইছে আৰু এইফালে এনাই কৈছে যে গৰমত আহিছোঁ কিবা এটা খাই যায় কিন্তু আমি যিহেতু ঘৰৰ পৰাই চাহ খাই গৈছিলোঁ সেইকাৰণে পুঠা খবৰ ল'বলৈ বুলিয়েই গ'লোঁ আৰু এইফালে বৰ ধুনীয়া কিতাপ এখন পালোঁ চাওকচোন আহোমৰ দিন কোনে কোনে বাৰু এখন পঢ়ি পাইছে জনাবচোন বা কমেণ্ট কৰি দিব দেই এইখন আচলতে আমাৰ পুঠাৰ ওচৰত আছিলে অকণমান ওপৰে চালোঁ কিন্তু এইখন বহুত পুৰণা কিতাপ হয় আৰু এয়া নেক্সট ডে হৈছে নেক্সট ডে জীয়ানে কি কৰে যেতিয়া আমি মা ঘৰলৈ যাওঁ মাহঁতে যিহেতু সৰুকৈ দোকান এখন আছে সকলোৱে আচলতে যিসকলে আগতে ভিডিঅ'বোৰ চাইছে তেওঁলোকে গম পাব সি কি কয় মনে মনে বাদাম আনি পেলাই পকেটত সোমোৱাই এনেকৈ মনে মনে খাই আছিলে আৰু এইবিলাক ভিডিঅ' আচলতে ইয়াতে ইউটিউবতে আপলোড কৰি পেলাই সাঁচি ৰাখিবলৈ বিচাৰিছোঁ কাৰণ ফোনত কেতিয়া ডিলিট হৈ যাব গম নাপাওঁ বা কিবা এটাতো হ'বই মানে ডিলিট হৈ যাব বা নাইকিয়া হৈ যাব সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইয়াতে সাঁচি ৰাখোঁ আজিলৈ ইমানেই বাই